পাৰত বহি সি চিঞৰি চিঞৰি কান্দি কান্দি ক'বলৈ ধৰিলে, কোন ক'ত আছ হত, ঐ মৰিলোঁ মৰিলোঁ। তাৰ চিঞৰ শুনি ওচৰৰ কেইবাজনো মানুহ দৌৰি আহিল। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এক অন্য ভিডিঅ'লৈ। আজি আমি পঢ়িম আৰু শুনিম জলকুঁৱৰীৰ সাধু। এসময়ত কলং নৈখনৰ পাৰত এখন বৰ সুন্দৰ গাঁও আছিল। গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোৰম। পথৰ দাঁতিত সোণাৰু, নাহৰ, কদমেকে আদি কৰি ধুনীয়া ধুনীয়া গছ গছনি আছিল। এই গছবোৰ বৰ জোপোহা। তাত বিভিন্ন চৰাই চিৰিকটিয়ে বাঁহ সাজিছিল। সন্ধিয়া সময়ত চৰাইবোৰৰ কিচিৰ মিচিৰ শব্দই গাঁওখনক স্বৰ্গপুৰীত পৰিণত কৰিছিল। সেই গাঁওখনত বিকি আৰু কল্প নামৰ দুজন ল'ৰাই বাস কৰিছিল। সিহঁত দুয়ো বৰ বন্ধু। সিহঁতে অষ্টম শ্ৰেণীত পঢ়ে। পঢ়া শুনাটো ভাল আৰু স্বাস্থ্যৰ প্ৰতি বৰ সচেতন। সিহঁতে সদায় সোনকালে শোৱাৰ পৰা উঠে আৰু হাত মুখ ধুই ব্যায়াম কৰে। তাৰপিছত চাহ পানী খাই পঢ়া শুনাত ধৰে আৰু 8 বজাৰ লগে লগে ওচৰতে থকা কলং নৈখনত গা পা ধুই নাকে কাণে কেইটামান ভাত গুচি পঢ়াশালীলৈ লৰ মাৰে। কলং নৈখন সিহঁতৰ বৰ মৰমৰ। বন্ধৰ দিনত সিহঁতে এই নদীত মিছা মাছ ধৰে। এই মাছৰ সোৱাদেই বেলেগ। মাজে মাজে আকৌ সিহঁতে এই নদীত সাঁতোৰ প্ৰতিযোগিতাও পাতে। কোনে আগতে গৈ সিপাৰত উঠিব পাৰে, কাৰণ সাঁতোৰ স্বাস্থ্যৰ কাৰণে এটা ভাল ব্যায়াম। সাঁতুৰিব জনা ল'ৰা ছোৱালীৰ কেতিয়াও বিপদ নহয় আৰু সাঁতোৰা ল'ৰা ছোৱালী সদায় ওখ পাখ আৰু গাৰ গঠন বৰ সুন্দৰ। এদিনৰ কথা, কল্প আৰু বিকি দুয়োৱে বাজি মেলিলে যে কোনে সাঁতুৰি আগতে সিপাৰ পাৰ হ'ব পাৰে। যেনে কথা তেনে কাম। তেতিয়া আছিল শাওণ মাহ, গৰমৰ বন্ধ। গতিকে সিহঁতক পায় কোনে। বিকি কিন্তু সাঁতোৰাত বৰ পাগল, কিন্তু কল্প অলপ কেঁচা। কল্পই সদায় চেষ্টা কৰে কেনেকৈ সাঁতুৰি পাৰ হ'ব পাৰে। সেয়েহে দুয়ো 1, 2, 3 বাৰ বুলি কলঙত জাপ দিলে আৰু সাঁতুৰিবলৈ ধৰিলে। বিকিয়ে আগতে গৈ সাঁতুৰি কলং পাৰ হৈ সিপাৰত উঠিল, কিন্তু কল্পই সাঁতুৰিয়ে আছে। সি বৰ জেদী। বিকিয়ে যদি পাৰে সি কিয় নোৱাৰিব। এইদৰে মৰহাস কৰি সাঁতুৰি সাঁতুৰি সি পাৰ হ'ব নোৱাৰি কলঙৰ পানীৰ সোঁতত উটি গৈ আছে। এনেতে বিকিয়ে দেখিলে, কি কৰিম এতিয়া। দেখোন কোনোবাখিনি পালেগৈ। সৰুতে সি ককাকৰ মুখত শুনিবলৈ পাইছিল, ইয়াত হেনো জলকুঁৱৰী ওলায়। জলকুঁৱৰী দেখিবলৈ বৰ ধুনীয়া, হাইলাখ কুঁৱৰীৰ দৰে। তেওঁ মন পচন্দৰ ল'ৰা ছোৱালী পালে তেওঁৰ ওচৰলৈ লৈ যায়। এইবোৰ কথা ভাবি বিকিয়ে কান্দিবলৈ ধৰিলে। পাৰত বহি সি চিঞৰি চিঞৰি কান্দি কান্দি ক'বলৈ ধৰিলে, কোন ক'ত আছ হত, ঐ মৰিলোঁ মৰিলোঁ। তাৰ চিঞৰ শুনি ওচৰৰ কেইবাজনো মানুহ দৌৰি আহিল আৰু কল্পৰ অসহায় অৱস্থাটো দেখি এজন সফল ডেকা ল'ৰাৰ মনলৈ এটা বুদ্ধি আহিল আৰু কলঙত জাপ দিলে আৰু সাঁতুৰি সাঁতুৰি কোনোমতে কল্পক লগ পালে আৰু মৰণত শৰণ দি চুলিত ধৰি চোঁচৰাই চোঁচৰাই লৈ আহি পাৰত পেলাই দিলে। ইতিমধ্যে সি পানীত খাই খাই পেট ফুলি গ'ল। কি কৰিব এতিয়া। তেনেতে এজন বয়োজ্যেষ্ঠ লোক আহিল। তেওঁ কল্পক মাটিত বগৰাই দিলে আৰু পেটটো তললৈ দি পিঠিত উঠি গ'ল। অলপ সময়ৰ পিছত সি চকু পচাৰিলে। তাৰ পিছত ঘৰলৈ বুকুচাত লৈ আহি গৰম তেল মালিচ কৰি দিয়াত সি 2-এটা কথা ক'ব পৰা হ'ল। লাহে লাহে সি সুস্থ হৈও আহিল। এনেদৰে বিকিয়ে কল্পৰ নতুন জীৱন দান দিলে। আচলতে মানুহে নিজৰ কথা ভাবিলেও নহয়, কেৱল নিজৰ কথা ভবাজনক স্বাৰ্থপৰ বোলে। সেইদিনা বিকিয়ে কল্পক তেনে অৱস্থাত এৰি থৈ আহিলহেঁতেন তেন্তে কি অৱস্থা হ'লহেঁতেন। বিকিৰ এনে কাৰ্যক ঘৰৰ সকলোৱে প্ৰশংসা কৰিলে আৰু তাক আশীৰ্বাদো দিলে। আচলতে মানুহৰ আকাংক্ষা থাকিব লাগে, কিন্তু দূৰাকাংক্ষী হ'ব নালাগে। নজনা কথাত ইমান মৰহা ভাল নহয়। বন্ধুসকল, আজিলৈ সামৰিছোঁ। এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।